खुलुमबाय बडलेण्ड रादाब नायगिरि बयखौबो बरायबाय इउपिपिएल बिपिएफ खौसेथि आरो बिटिआर गोरोबथा मावफुंनायनि सायाव एबसुनि आफादगिरि दिपेन बर'नि बिबुंथि दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ दिनै इउपिपिएल आरो बिपिएफ खौ खौसे खालामनो नाजाबाय थानायखौ लानानै मोनसे बिबुंथि होयो। एबसुनि दैदेननायाव मोनजिद' बर' आफादफोरा ओनसोलारि खौसेथि आरो जौगाथायनि मोजांनि थाखाय मोन्नैबो दोलोखौ खौसे खालामनो खावलायदोंमोन। खौरां बिजोंनि सिगाङाव दिपेन बर'आ बुङो दि खौसेथि खालामनो नाजानाया दासिमाव जाफुंसारासै। হয় আমি এটা প্ৰক্ৰিয়া প্ৰয়াস এটা ৰাখিছিলোঁ যে আঞ্চলিকতাবাদী যে বিটিআৰ কেন্দ্ৰিক দুই দল ইউপিপিএল আৰু বিপিএফ মানে এলায়েন্স বুজাবুজি বা ইউনিটিৰ কাৰণে আমি এটা প্ৰয়াস বড়ো সাহিত্য সভা আৰু আন আন 16 জাতীয় সংগঠন আমি একেলগে আগবাঢ়িছিলোঁ। দুইলানি আমাৰ আলোচনা হ'ল আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএল সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফ সভাপতিক আমি চিঠি প্ৰেৰণ কৰিছিলোঁ যে বেলেগ বেলেগে আমি আলোচনা কৰিব বিচাৰোঁ আৰু সেই সময়ছোৱাত ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ লগত আলোচনাত মিলিত হ'ল আৰু সেই সময়ছোৱাত হাগ্ৰামা মহিলাৰী দলৰ পৰা আমালৈ চিঠি পঠালে কিন্তু তেওঁলোকে সৌসৰুৰে আমাৰ লগত আলোচনাত নবহিলে বা আলোচনাৰ কাৰণেও কোনো প্ৰতিনিধি তেওঁলোকে নপঠালে। ইউপিপিএল आरो बिपिएफ नि गेजेराव खौसेथि लाबोनायनि थांखिजों जानाय बे मेलाव आसामनि केबिनेट मन्त्री उर्खावगोरा ब्रह्म आरो बिटिआर नि गाहाय खुंगिरि प्रमोद बर'आ नुजाथिदोंमोनब्लाबो बिपिएफ नि फारसेनिफ्राय जेबो फिननाय मोनाखैमोन। बेनि फिथाइ महरै गोबां आसा खालामजानाय खौसेथिया जानो हायासै। बिथाङा आरोबाव मख'बावदों दि फैबाय थानाय बिटिसि बिसायख'थिनि उनाव थासारिखौ नायनानै एबसुआ मोन्नैबो दोलोनि गेजेराव हेफाजाब एबा खौसेथिनि जाथावनाफोरखौ फिन बिजिरफिनगोन। হয় আমি এটা প্ৰক্ৰিয়া প্ৰয়াস এটা ৰাখিছিলোঁ যে আঞ্চলিকতাবাদী যে বিটিআৰ কেন্দ্ৰিক দুই দল ইউপিপিএল আৰু বিপিএফ মানে এলায়েন্স বুজাবুজি বা ইউনিটিৰ কাৰণে আমি এটা প্ৰয়াস বড়ো সাহিত্য সভা আৰু আন আন 16 জাতীয় সংগঠন আমি একেলগে আগবাঢ়িছিলোঁ। দুইলানি আমাৰ আলোচনা হ'ল আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএল সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফ সভাপতিক আমি চিঠি প্ৰেৰণ কৰিছিলোঁ যে বেলেগ বেলেগে আমি আলোচনা কৰিব বিচাৰোঁ আৰু সেই সময়ছোৱাত ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ লগত আলোচনাত মিলিত হ'ল আৰু সেই সময়ছোৱাত হাগ্ৰামা মহিলাৰী দলৰ পৰা আমালৈ চিঠি পঠালে কিন্তু তেওঁলোকে সৌসৰুৰে আমাৰ লগত আলোচনাত নবহিলে বা আলোচনাৰ কাৰণেও কোনো প্ৰতিনিধি তেওঁলোকে নপঠালে। তো এইটো এটা মানে দুখৰ কথা, এটা দুৰ্ভাগ্যজনক মানে পৰিৱেশ বুলি আমি ক'ব বিচাৰোঁ। যিগৰাকী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজেই মানে বাৰম্বাৰ আমাক আহ্বান জনাইছিল যে এবছুৱে দায়িত্ব লৈ পেলাই তেওঁলোকে নিজৰ কাম সম্পন্ন কৰা নাই বা প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মোৰ লগত আলোচনাত বহা ব্যৱস্থা কৰা নাই। সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পিছত 16 জাতীয় সংগঠন মানে বিটিআৰৰ তেওঁলোকৰ যি মানে মনৰ যি আশা আৰু এটা জাতি আৰু জাতিসত্তা আৰু সমগ্ৰ বিটিআৰৰ ছাত্ৰৰ যি এটা আহ্বান তেওঁ সেই আলোচনাত নবহিল। তো কিয় কাৰণে নবহিল তেওঁ পিছলৈ এই কথাও খোলাকৈ নক'লে আৰু আমি চিঠিও দিছিলোঁ, এই চিঠিৰ আমি ৰিপ্লাইও নাপালোঁ। তো এই যি মানে এলায়েন্স বা বুজাবুজি সেইটো সম্পন্ন নহ'ল, আমি স্থগিত ৰাখিলোঁ। আগন্তুক ৰিজাল্টৰ পিছত যদি পৰিৱেশ পৰিস্থিতিয়ে কম্পেল বাধ্যতা কৰে তেতিয়াহ'লে আমি পুনৰ এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু আনহাতেদি সেই পৰিৱেশে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। তো আমি আশা কৰিছোঁ যে বিটিআৰৰ অধিঘোষণা যিহেতু জাৰি হ'ল, বিটিচি নিৰ্বাচন 2025 40টা পৰিষদীয় সমষ্টিত নিৰ্বাচন হ'বলৈ গৈ আছে। কোনো হিংসা, কোনো যাতে দ্বন্দ্ব, কোনো যাতে মাৰ ধৰ ভয় ভাবুকি হ'ব নালাগে। ইলেকশ্যন কমিশ্যনে ষ্টেট ইলেকশ্যন কমিশ্যনে ফ্ৰী এণ্ড ফেয়াৰ ইয়াত মানে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আইন শৃংখলাজনিত কোনো ঘটনা হ'ব নালাগে, সেই কথাটো আমি আহ্বান জনাইছোঁ আৰু প্ৰতিটো ৰাজনৈতিক দলে যাতে সীমা চেৰাই পেলাই কোনো যাতে আগবাঢ়ি নাযায় সেই কথাও আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান আৰু দাবী ৰাখিছোঁ। 2020 নাই কিছু চুক্তিৰ যিবিলাক মূল দফা আছিল যে আমাৰ সীমা মানে সম্প্ৰসাৰণ হ'ব লাগে, 60খন গাঁও অলৰেডি সোমালে, সেই 60খন গাঁৱৰ প্ৰায় 50,000ৰ অধিক ভোটাৰ এইবাৰ
BTRৰ ৰৌতা সমষ্টি, ধনশিৰি সমষ্টি আৰু হৰিশংঘা সমষ্টিত তেওঁলোকে ভোটদান কৰিব। যদিও 60টা সমষ্টি হ'ব লাগিছিল, 125 এমেণ্ডমেণ্টটো পাৰ্লিমেণ্টত ৰাজ্যসভাত পেণ্ডিং হৈ আছে, এইটো পাছ কৰিব লাগিছিল, আমাৰ দাবী আছিল। আৰু এইটো কাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক জুলাই মাহত লগ ধৰিছোঁ, গৃহ সচিবক আগষ্ট দানত লগ ধৰিছোঁ। আমি কৈছোঁ যে অতি সোনকালে এই যি বিল এইটো পাছ কৰিব লাগে। মনচুন ছেশ্যন উকলি গ'ল, এতিয়া আহি আছে ডিচেম্বৰত উইণ্টাৰ ছেশ্যন। তাৰ আগে আগে নিখিল বড়ো ছাত্ৰ সন্থাই এই বিলটো যিকোনো বিনিময়ত পাছ কৰাৰ কাৰণে আমি দাবী জনাই পেলাই গণতান্ত্ৰিক আন্দোলন আমি মানে আৰম্ভ কৰিম বুলি আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাই আহিছোঁ। ইয়াত মানে কোনো বেয়া পোৱাৰ কথা নাই। আমাৰ দাবী, আমাৰ আৱেগ অনুভূতি আমি ৰাখিছোঁ। আৰু আনহাতেদি বড়ো ভাষা অসমৰ সহযোগী ৰাজ্যিক ভাষা, বিদ্যালয় প্ৰাধিকৰণৰ যি বিষয় আছিল 10টা কলেজ প্ৰাধিকৃত হৈ গ'ল। আৰু NDB কেডাৰক ৰিহেবিলিটেশ্যন দিব লাগে, মাৰ্টিয়াৰ পৰিয়ালক মানে এক্সগ্ৰেচিয়া দিব লাগে। আন যিবিলাক বিষয় আছিল সেই বিষয়সমূহ প্ৰায় নিষ্পত্তি হৈছে। কেছ উইড্ৰ কিছুমান হৈছে, কিছুমান আছে জেলত এতিয়া ৰঞ্জন দৈমাৰী আৰু আন 6গৰাকীৰ বাদে। আৰু বৰ্তমান তেওঁলোকে কেন্দ্ৰীয় কাৰাগাৰত নাই, তেওঁলোকক বিশেষ কাৰাগাৰত মানে ৰখা হৈছে। তো ইয়াৰ বাদে জেলত এতিয়া চিধাচিধিকৈ মানে যিবিলাক NIA আৰু CBIত আছিল সকলোখিনি প্ৰায় ওলাইছে। তো ইয়াৰ কাৰণে আমি আশাবাদী সেই নিৰ্বাচনে নিৰ্ধাৰণ কৰিব যে আগন্তুক দিনত কোন দলে নিজৰ ইস্তাহাৰত বড়ো শান্তি চুক্তি 2020 যাৰ দ্বাৰা ইয়াত শান্তি স্থাপন হ'ল, যাৰ দ্বাৰা সকলো ৰাজনৈতিক দলে এতিয়া নিৰ্বাচন খেলিবলৈ এটা সুযোগ আৰু সুবিধা পালে, এই শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোন দলৰ ইস্তাহাৰত এইটো মানে স্থান পাব আৰু কোন দলে এই কমিটমেণ্টটো লৈ পেলাই আগবাঢ়িব, তাৰ ওপৰত আমি বিবেচনা কৰিম, তাৰ ওপৰত আমি এই ইলেকশ্যনটো নিৰ্ভৰ কৰিব। ধন্যবাদ।